एकदम बर'नि कालसारा ओंखारजोबखादोंना ओरैहाय खखा दङ, सान्द्रि दं, जेखाइ दं। Akan mau main nak? Sudah ini. Mundir abu dia terus bina. Nanti sini cuma. Tunggu dong. Asamnya.
अमा बाक्सा मुसलपुर दाउ मुसलपुर कलेजनि ओरै 2 किल'मिटार ना आं खाथिखालि बुखि जानानै दाउ हे डाइनिं हल बे ओंखाम जाग्रा बिराद गुवार ना सिम नैबे गेस्ट हाउस माबा जिरायग्रा खोमा मोजां जादोंथ' बे आर'नाइजों सोंजोबनाय आर'नाइ सोंजोबनाय बिदिनो साइज जादों सियार ছাত্র সন্থাৰ এজন অতিকে আগশাৰীৰ নেতা মনেশ্বৰ দৈমাৰীৰ আজি শুভ বিবাহ সেই শুভ বিবাহ অনুষ্ঠানত যোগদান কৰিবলৈ পাই আনন্দিত হৈছোঁ আৰু দৰা কইনাক সকলোৰে হৈ বিশেষকৈ আমাৰ সকলো সতীৰ্থৰ হৈ আশীৰ্বাদ আৰু শুভেচ্ছা দুয়োটাই জ্ঞাপন কৰিলোঁ তেওঁলোকৰ যাতে যুগ্ম জীৱন অত্যন্ত আনন্দৰ হয় সৌভাগ্যৰ হয় আৰু তেওঁলোক যাতে সকলো ফালৰ পৰা সুখ আৰু শান্তিত থাকিব পাৰে আজি যিটো কাউন্সিল চলে টেঙাল পঞ্চায়ত যিটো কাউণ্টিং চলি আছে ইতিমধ্যে বিজেপিয়ে অগ্ৰগতি কি ক'ব মই ইমান খবৰ লোৱা নাই কিন্তু আমি নিশ্চিত যে আমি খুব ভাল ৰিজাল্ট দেখুৱাব পাৰিম এতিয়ালৈকে লখিমপুৰৰ খুব সম্ভৱ 5খন আসন 5খনতে আমি জিকিছোঁ নাহৰকটীয়াটো জিকিছোঁ ধেমাজিটো বিনা প্ৰতিদ্বন্দ্বিতাৰে নিৰ্বাচিত হৈছে চৰকাৰখনৰ কাম কাজৰ প্ৰতি অসমৰ ৰাইজৰ যি আশীৰ্বাদ সেই আশীৰ্বাদ আমাৰ বাবে প্ৰেৰণাৰ প্ৰতীক আৰু সেই আশীৰ্বাদক আমি শিৰত লৈ আগবাঢ়ি গৈ থাকোঁ ছাৰ এটা নতুন ডেভেলপমেণ্ট হৈছে এলায়েন্সটো লৈ BPF বিজেপি UDP আৰু UPP আৰু AGP আমি চাৰিওটা দল বিধানসভাত চৰকাৰী পক্ষত বহিম আমাৰ মাজত ফ্লোৰ কোঅৰ্ডিনেশ্যন থাকিব আৰু বিধানসভাৰ ভিতৰত আমাৰ একতা কিন্তু এই মিত্ৰতাটো ৰাজনৈতিক এই মিত্ৰতাটো যেনেকৈ এতিয়া UPPL আৰু বিজেপিৰ মিত্ৰতাটো ৰাজনৈতিক মিত্ৰতা সেই মিত্ৰতাটো বিধানসভাৰ ভিতৰৰ মিত্ৰতা গতিকে সেইখিনি আমি এটা সেই ধৰণৰ হিচাপতে আমি এই মিত্ৰতাটো কৰিছোঁ চাওক ৰাজ্যসভা ইলেকশ্যন কেতিয়া ঘোষণা কৰে কোনো ঠিক নাই 6 মাহ পিছতো হ'ব পাৰে 4 মাহ পিছতো হ'ব পাৰে এমাহ পিছতো হ'ব পাৰে কিন্তু যেতিয়াই হওক আমি আমাৰ কোনো মই ভবা নাই যে কিবা প্ৰব্লেম আছে বুলি তথাপিতো তাৰ আগতে মাজুলীৰ উপ নিৰ্বাচনটো হৈ গ'লে ভাল পাব ভাষণ বা বক্তব্য নাথাকে যেনেকৈ ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠান হয় তাৰ সৰুকৈ হ'লেও এটা আমি সেইধৰণে কৰিব খুজিছোঁ যিটো অলংকৰণ মহোৎসৱ হ'ব ইম্পৰ্টেণ্ট কথাটো হ'ল অংগনবাদী কৰ্মী নহ'লে কোনোবা চিকিৎসক নহ'লে কোভিডৰ সময়ত তেওঁলোকৰ ৰাইজৰ প্ৰতি অতুলনীয় বৰঙণি আছিলে আৰু নহ'লে কোনোবা এনেকুৱা শিক্ষক অধ্যাপক যাৰ জীৱনজোৰা সাধনাই বহুত ছাত্ৰ ছাত্ৰীৰ জীৱন নিৰ্মাণ কৰিছে এই বঁটাটো বেলেগ বঁটাতকৈ বহুত ব্যতিক্ৰম অসমৰ ৰাইজক আজি 3 বজাৰ পৰা 5 বজালৈ সকলো
আমাৰ দৃশ্যশ্ৰাব্য মাধ্যমৰ জৰিয়তে বা টিভিৰ জৰিয়তে অনুষ্ঠান প্ৰচাৰ হ'ব, মই অসমবাসী সকলো ৰাইজক আমাৰ লোকেল টিভিসমূহ বা আমাৰ যিবিলাক ছ'চিয়েল নেটৱৰ্ক থাকিব অসম চৰকাৰৰ, ইউটিউব, ফেচবুক, টুইটাৰ, এই গোটেইবোৰ মাধ্যমৰ জৰিয়তে অসমৰ ৰাইজক জড়িত হ'বলৈ মই অনুৰোধ কৰিছোঁ, যাতে আমাৰ বঁটা প্ৰাপ্ত যিসকল একেবাৰে সমাজৰ পৰা দূৰত থাকি সমাজখনক আগবঢ়াই লৈ যাবলৈ বৰঙণি দিছিল, তেওঁলোকক যাতে শুভেচ্ছা জনাব। কিন্তু যদি কোনোবা আৰক্ষী বিষয়া ইয়াত দোষী সাব্যস্ত হয়, তাৰ বিৰুদ্ধে আমি ব্যৱস্থা ল'ম, কাৰণ আমাৰ যিটো সংগ্ৰাম বা আমাৰ যিটো ষ্ট্ৰাগল বা আমাৰ যিটো ফাইট, সেইটো হ'ল অৰ্গেনাইজ ক্ৰাইমৰ বিৰুদ্ধে। কিন্তু কোনোবা নিৰপৰাধী মানুহক আৰুতো অলিয়ে গলিয়ে গুলিয়াবলৈ অনুমতি দিয়া নহয়, সেইটোতো আমি কেতিয়াও মানি ল'ব নোৱাৰোঁ। মোৰ ভাইটিও হয়, সংগ্ৰামী বন্ধুও হয়, একেলগে সংগ্ৰাম কৰি আহিছিলোঁ আৰু বহুত বছৰ আগৰ পৰাই তেওঁক কৈ থকা হৈছিলে যে জীৱন সংগিনী বাছি ল'ব লাগে, কাৰণ ভৱিষ্যতত সদায় মানুহক লগ লাগে। কিন্তু আজি আহি আহি তেওঁ সংগ্ৰামৰ নামত, ব্যস্ততাৰ নামত এইবিলাকৰ পৰা এভইড কৰি থাকিছিলে, ক'লে আমাকতো খঙে উঠিছিলে। কিন্তু এইবাৰ যে তেওঁ এইটো ডিচিশ্যন লয়, মানে বিয়াত বহিলে বা বিয়াটো কৰিলে, তাৰ কাৰণে প্ৰথম মই ধন্যবাদ জনাইছোঁ। সেই সময়ত মানুহৰ জীৱনৰ কোনো নিশ্চয়তা নাছিলে আন্দোলনৰ সময়ত, হয়তো সেইটোৱেই হ'ব কাৰণটো। কিন্তু আজি তেওঁ যিটো সিদ্ধান্ত ল'লে আৰু যিটো বিয়া আজি হ'ল, তাৰ কাৰণে খুবেই ভাল লাগিছে, ধন্যবাদ জনাইছোঁ। আৰু এক প্ৰকাৰ আমাৰ টিমতো সোমালে এতিয়া, গতিকে তেওঁলোকৰ ভৱিষ্যত যাতে ভালে যায়, তেওঁলোকৰ সংসাৰ ভালে চলে, সেইটোকে মই মানে ঈশ্বৰৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ আৰু কামনাও কৰিছোঁ। থেংক ইউ ছাৰ।